ঐ মন্টু, এই দেৱালীৰ দিনাখন এই বন্দুকডাল লৈ কি কৰি আছ তই? সৰু ল'ৰা ছোৱালীয়ে বন্দুক লৈ কি কৰে নাজানে নে কি? খেলি আছো। এই অকণমান বয়সতে ইয়াৰ কথা শুন। ঐ, ডাঙৰক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে নাজানো? জানো, কিন্তু উভতা কথা সুধিলেতো উভতা উত্তৰ দিমেই ন। তোক আজি মই পকৰঙা কৰি এৰিম তই ৰ। মা পলা পলা পলা। ঐ ৰত্নেশ্বৰ, অকলে অকলে কাৰ মূৰটো বকি আছ ভিতৰত? এইফালে ওলাই আহ। অকলে অকলে নহয় এই মোৰ ল'ৰাডালকহে বকি আছো বুইছে ভদকাই। আজিকালি ল'ৰা ছোৱালীবিলাক স্কুললৈ গৈচোন বেছিহে বদমাছ হৈছে। বৰ উভতা কথা ক'বলৈ শিকিছে বুজিছে নাই? সৰু ডাঙৰ একো বাছ বিচাৰ নকৰে। এই পিতকলিবিলাকৰ হাতত মোবাইল পৰিলে ইহঁত একো নমনা হয় বুজিছ। একে পকৰত ফনি উঠাকে দুচাটমান দিলেই চিধা লাগিব বুজিছ। পিছে তই এতিয়া ব্যস্ত হৈ আছ নেকি? নাই এনেই বহি বহি ঘোঁৰা ঘাঁহে কাটি আছো আৰু দেৱালী বুলি। ব'ল তেনেহ'লে নদীৰ পাৰলৈকে যাওঁ। নদী পাৰতনো আকৌ কিডাল আছে? আজি সেই টাউনলৈ গৈছিলোঁ বুজিছ, পেঞ্চনৰ কামত। আহোঁতে তোৰ সেই দোকানত সোমাই বটল এটা লৈ আহিলোঁ। আজি নদীৰ পাৰতে দুইটাই বহি ঢক ঢক্কা মাৰি দিওঁগৈ ব'ল। হয় নেকি? ব'লক তেনেহ'লে। দাদাই ইয়াতে বহো আহক। ৰত্নে, আজি এইবিলাকৰ এৰেঞ্জ কিয় কৰিছোঁ তই গম পাইছনে নাই আকৌ তই? কিয় কৈছেনো? নাই পোৱা নহয় গম। মৰকেলে, আজি দেৱালী বুলি আকৌ। দেৱালী বুলি চেলিব্ৰেশ্যন কৰিছোঁ আকৌ। আপোনালোকলৈও দেৱালীৰ শুভেচ্ছা থাকিল। হেপী দেৱালী। হয় নেকি? পিছে আপুনি এই লাখুটি লোৱা বয়সলৈকে যে এই সোপা গিলে কিয়? দুদিনমান যদি বেছিকৈ জীয়াই থাকিলে হয়, এতিয়াচোন সোনকালেহে জম্পুৰি লৈ যাব। ৰত্নে, এই ভদবুঢ়া মদ খায়ে মৰিব বুজিছ। তেওঁ মদ বাদ নিদিয়ে। এক বটল গেলা ফিটফিটিয়াকৈ মাৰি দিয়াৰ পিছত মোক আৰু পাই কোনে? তহঁতৰ নিচিনা 10টায়ো পাত্তা নাপাব বুজিছ। বুঢ়া কেতিয়া মদেহে শক্তি দিয়ে। তই আকৌ মনে মনে কি বকি আছ? নাই একো নাই দিয়ক, মাৰক। পিছে দেৱালী বুলি যে এই সোপা খোৱালে, এতিয়া ফটকা ফুটাবনে নাই একো? এই বুঢ়া বয়সত কি ফটকা ফুটাবি আৰু? ফটকাবোৰৰো যি শব্দ, একে পকৰাই ধোঁৱা বাজ হৈ যায় বুজিছ। পিছে পিতেৰক ফটকা কিনি দিলি নে নাই? নাই দিম ৰ'ব। সেই আবেলি মানে গৈ সেই বুধবৰৰ দোকানৰ পৰা সেই বোমা দুটামানকে কিনি দিব লাগিব। কেইদিনমান আগতে কিনি দিব নোৱাৰিলি? দেৱালীলৈকে এটাকে ফুটাই থাকিব পাৰিলে হয়। আৰু বোম সোপা ৰ'দত দি থ'লেহে ধমধমকৈ ফুটিব। লখাইহঁতক দেখা নাই কেনেকৈ বোম সোপা আনি আগতেই ৰ'দত দি থৈছে? তাৰপৰাই দুটামান মাল উঠাই দিম কোনেনো গম পাব। জহনী, লখাই চিচি কেমেৰাত চাই গম পাব লাগিলে তোৰ টিকাত তাৰ হাতৰ চাপ বহুৱাই পঠিয়াব আকৌ, গম পাবি। এই মানুহটো যে কলৈ যায় মানে নহয়, বছৰেকৰ উৎসৱ এটাৰ দিনাখনো বাৰী ঘৰ চাফা কৰিব লাগে খবৰ নাই। খালি দং ডঙাই ঘূৰি ফুৰিব। মন্টু। কোৱা মা। বাপেৰক দেখিছিলি নেকি? অথনিৰ পৰা বিচাৰি আছো, মানুহটো খা খবৰ একো নাই। মা, এই অলপ আগতে ভদ ককাৰ লগত নদী পাৰলৈ ওলাই গৈছে। কিবা বোলে বটল এটা আনিছে, তাকে খুলিবলৈ ওলাই গৈছে। এই বুঢ়াটো মানে শেষ বয়সত প্ৰকৃতি লৈছে। মৰিবলৈ কেইটা দিন বাকী আছে, ভগৱানৰ চিন্তাত মন নাই। খালি মদ সোপাক কিনিবহে জানে। মন্টু, ব'ল আজি ডিমকৈ দুয়োটাকে দেৱালী উলিয়াম আজি ইহঁতৰ। ব'লা। এয়া দেখিছেই নহয়, আমাৰ ঘৰত দেৱালী লাগিলা। আপোনালোকৰ কেনেকুৱা জনাব দেই। আকৌ সকলোলৈ দেৱালীৰ বহুত শুভেচ্ছা থাকিল। হেপী দেৱালী। তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আকৌ নাপাহৰিব। ছাবস্ক্ৰাইবটো কৰি থ'ব দেই।